হেল্ল' দোস্ত, আপোনালোকলৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ সকলোৱে ভালে আছে বুলি আশা কৰিছোঁ। বৰ্তমান মোৰো ভাল। আজি আমাৰ ধান কাটি মাৰি নতুন চাউলেৰে ন খাবলৈ ওলাইছোঁ। এতিয়া মোৰ লগৰবিলাক বনাইছে আৰু দুজনীমান লগৰ আহিব, সন্ধিয়া হ'ব। চাই থাকিব মোৰ নতুন ভিডিঅ'টোলৈ। চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু মোৰ চেনেলটোলৈ মৰমেৰে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমতে এতিয়া মোৰ সৰু ছোৱালীজনীৰ লগত আদা নহৰু বাকলি গুচাই যা যোগাৰ কৰি আছোঁ আৰু এইফালে ঔটেঙা কাটিবলৈ আৰম্ভ কৰিছোঁ। পিঠাগুড়ি বনাবলৈ বহুত কষ্ট হয়, দাহেৰে কাটিব লগা হৈছে। ঔটেঙা বহুত টেষ্টি লাগে খাই, টেঙা হয়। এতিয়া মানে কাটি মেলি যোগাৰ কৰিছোঁ। অলপ পিছত জুই ধৰি কেৰাহী পাতি ঔটেঙা পিঠাগুড়ি মাছেৰে বনাম। চাই থাকক। এয়া চাওক, এয়া চাওক ঔটেঙা ঠিকিছি আছোঁ আৰু এইফালে এতিয়া চোতালত চৌকা বনাই বৰা চাউল সিজাই আছোঁ। চাই থাকিব কেনেকুৱা ধৰণৰ সিজি আছে। ধুনীয়া, দেখিবলৈ ভাল লাগিছে। আৰু এইফালে এতিয়া মাছ ফ্ৰাই কৰি আছোঁ। লগৰবিলাকেও কৰি আছে মাছ ফ্ৰাই। এয়া আদা নহৰু কাটি আছে মোৰ লগৰজনী, পিঁয়াজ কাটি আছে। মই এইফালে বৰা ভাত সিজাই আছোঁ। আদা নহৰু তেল হালধি দি এতিয়া ঔটেঙা ভাজিবলৈ আৰম্ভ কৰিব। থেকিচি লোৱা ঔটেঙাখিনি এতিয়া তেলত ধুনীয়াকৈ ৰংচুঙা কৰি ভাজি উতলা পানী দি দিয়া হ'ব। এয়া চাওক, থেকিচি লোৱা ঔটেঙাখিনি এতিয়া ধুনীয়াকৈ তেলত ভাজি ৰংচুঙা কৰি উতলা পানী দি দিয়া হ'ব। ৱাও, ইমান ধুনীয়া ঔটেঙাৰ গোন্ধ ওলাইছে, মছলাৰ গোন্ধ ওলাইছে। দেখি মানে খাওঁ খাওঁ লাগিছে দেই। বাপৰে, জিভা পানী নৰহে আৰু খাওঁ খাওঁ লাগিছে। এয়া ঔটেঙা চাউলৰ গুড়ি দি আছোঁ, পিঠাগুড়ি বনাই আছোঁ। এতিয়া অলপ পিছত মাছ দিম। এয়া চাওক, ৰংচুঙাকৈ ভকুৱা মাছখিনি ফ্ৰাই কৰি লোৱা এতিয়া পিঠাগুড়িত ঢালি দি আছোঁ। বহুত টেষ্টি লাগিব দেই আজি পিঠাগুড়িখন, ঔটেঙা পিঠাগুড়িখন খাই। আৰু এইফালে এতিয়া বোৱাৰীসকলে ধুনীয়াকৈ তেল ঢালি নহৰু পিঁয়াজ দি লোকেল মুৰ্গী ভাজিব। চাই থাকক। এয়া দেখিছে ইমান ধুনীয়াকৈ তেলত হালধি মছলা দি মানে গোন্ধটো ওলাইছে দেই, একদম ধুনীয়া। এতিয়া মাংস ভাজিব। এয়া লোকেল মুৰ্গী ধুনীয়াকৈ ভাজিছে ৰংচুঙা কৰি। আৰু অলপ পিছত ফুলকবি আলু দি দিব এই মাংসতে, বহুত ভাল লাগিব খাই। আৰু এইফালে এতিয়া মই পিঠাগুড়িখনত ঔটেঙা মাছেৰে বনোৱা পিঠাগুড়িখনত ধনিয়া পাত কাটি দিছোঁ। ঔটেঙা মাছ পিঠাগুড়িখন এতিয়া ৰেডি হৈ গ'ল। এয়া এতিয়া লোকেল মুৰ্গীত বোৱাৰীসকলে ধুনীয়াকৈ ফুলকবি আলু গাজৰ দি ভাজি আছে, ৰংচুৱা কৰিব।
আৰু ময়ো সহায় কৰি এতিয়া ভাজিম, অলপ চাই থাকিব। এয়া মুৰ্গীৰ ফুলকবি, ওলকবি, আলু বনাইছোঁ। বহুত টেষ্টি লাগিব দেই খাই। আজি নতুন ভাত খাৱা মানে বহুত সোৱাদ লাগিব আজি। জুইয়েৰে বনাই আছোঁ বহুত কষ্ট কৰি। এয়া মটৰ, আলু, বিন, গাজৰ, লাবৰা ভাজি বনাই আছে মোৰ লগৰবিলাকে। আৰু এইফালে এতিয়া তেল ঢালি ধুনীয়াকৈ পিঁয়াজ, নহৰু, জলকীয়া, তেজপাত দি দিছে। আৰু অলপ পিছত হালধি দিব। হালধি দিয়াৰ পিছত গাহৰি মাংস আৰু ৰঙালাও ভাজিব। চাই থাকি ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এয়া চাওক, মাংস ভাজিছে, ৰঙালাও, গাহৰি মাংস। ইয়াতে দিব এতিয়া ৰঙালাও। এয়া ৰঙালাও, গাহৰি মাংস চব্জি বনাই আছে। খুব টেষ্টি লাগিব খাই। এইফালে আৰু বনাই আছে গাহৰি পেক। এয়া দেখিব আপোনালোকে, এতিয়া জুইয়েৰে বহুত ধুনীয়াকৈ গাহৰি পিটো বনাই আছে। হোৱাৰ পিছত লোকেল মদৰ লগত, হাৰিয়া মদ বুলি কয়, লোকেল মদ, কেঁচা মদ, সকলোকে এক পেক কৰি মদ দি চাটনি বিলাই দিম। আৰু চাটনি বিলোৱা খোৱাৰ পিছত ভাত দিয়া আৰম্ভ কৰিম। আজি নতুন চাউলেৰে ন খাম আমি সকলো মিলিজুলি, খুব ফূৰ্তি কৰি নাচি বাগি খাম আজি। আৰু ৰঙালাও, গাহৰি মাংস বনাই আছে খৰি জুইয়েৰে বনালে খুব টেষ্টি লাগে। বহুত ভাল লাগিব আজি এই ৰঙালাও, গাহৰি মাংস খাই। এয়া চাওক আপোনালোকে, আজি মোৰ মানুহজনে এতিয়া এই মৰা মৃত্যু জলপিণ্ড বুলি কয়, নখোৱাৰ আগতে মানে মৰা মৃত্যু আগবঢ়াই দিছে। পেট মোৰ যাতে মানুহখিনি একো হানি বিনি নোহোৱা কৰি আগবঢ়াই দিছে। এতিয়া এই আগবঢ়াই দিয়াৰ পিছত সকলো মানুহখিনিকে আমি এতিয়া ভাত পানী আগবঢ়াই দিম, খাব পাৰিব। আজি সুভাষৰ ঘৰত নতুন চাউল খাই পুৰণা কৰিব ওলাইছে। তাৰ আগতে সিহঁতক নতুন চাউলৰ ভাতটো আগবঢ়াই দিছে যাতে সিহঁতে খায়। এইটোৱে আমাৰ পূৰ্বপুৰুষৰ পৰা চলি আহিছে। আটা পিতা আৰু পিতৃ মাতৃ, লগতে তাৰপিছত যদি কোনোবা মৃত্যু হৈছে সিহঁতকো দিয়া গৈছে। বাইদেউ আছিল মৰিছে, সিহঁতকো দিয়া হৈছে।
ককাইদেউ আছিল, সিও বেয়া হৈছে, তাকো দিয়া হৈছে। ভতিজা আছিল, ভাইটি আছিল, সেইবিলাকৰ মৃত্যু হৈছে, স্বৰ্গবাসী হৈছে, সিহঁতক দিয়া হৈছে। আজি এই নতুন চাউলৰ ভাত, মাছ মাংস যি বনাইছে ঘৰত, সেইখিনি সিহঁতক আগুৱাই দি সিহঁতক অৰ্পণ কৰি সিহঁতে খাব বুলি আমি আশা কৰিছোঁ। আৰু সিহঁতে খোৱাৰ পিছতহে আমি আমাৰ মানুহখিনি দহভকতে গ্ৰহণ কৰিব। পিছত আমাৰ পূৰ্বপুৰুষৰ ৰীতি নীতি হিচাপে এই কলচি যে কেঁচা মদ সেইটো আমি আগবঢ়াওঁ। সিহঁতক এই মাত্ৰ আমি আগবঢ়াই দিছোঁ। এয়া স্বৰ্গবাসী হোৱা আদি পূৰ্বপুৰুষবিলাকক আমি আজি অকণমান কলচি মদ, কেঁচা মদ দিছোঁ। লগতে নতুন চাউলৰ ভাত সিহঁতক আগবঢ়াই দিছোঁ। নিশ্চয় সিহঁতে খাব বুলি আমি আশা কৰিছোঁ। আমাৰ মাত্ৰ আশাহে। লগতে আজিকালি এই ৰঙা মদটোও পোৱা যায়, সিহঁতকো অকণমান দি দিছোঁ। আমাৰ ধৰ্মৰ মতে ইয়ে নিয়ম, নিশ্চয় সিহঁতে গ্ৰহণ কৰিব বুলি আমাৰ এটা বিশ্বাস। জয় ৰাম বোলা, এই ভগৱান শ্ৰীকৃষ্ণৰ চিন্তি যিকেইজন স্বৰ্গবাসী হৈছে সিহঁতেও স্বৰ্গত শান্তিৰে থাকক। আমি যিখিনি আগবঢ়াই দিছোঁ সেইখিনিও যাতে সিহঁতে গ্ৰহণ কৰিব বুলি আমি আশাৰে ৰৈছোঁ। আৰু এইখিনি সিহঁতৰ খোৱাৰ লগতে সিহঁতৰো যাতে দুখ কষ্ট নাপায় মনত, সেয়েহে আমি এইখিনি যিখিনি বস্তু ৰৈ গৈছে সেইখিনি আমি দহভকতে যিকেইজনে আমি পূজাত বহিছোঁ সিহঁতেও অলপ খাব। কথা হ'ল সেইটোৱে যে সিহঁতে কি দিছে কি দিয়া নাই যাতে গম পায়। আমি বিষ দিয়া নাই, বানৰ দিয়া নাই, যাতে সিহঁতে বেয়া নাপায়। সেইকাৰণে সিহঁতৰ লগতে আমি অলপ মানে দুয়োজনে বা যিকেইজনে আছোঁ ইয়াত গ্ৰহণ কৰিম। আমি অলপ খাম সিহঁতৰ লগত, তেতিয়াহে সিহঁতে বিশ্বাস কৰিব যে বিষ দিয়া নাই, বান দিয়া নাই। সেইখিনি কথা আদিবোৰ পূৰ্বৰ পৰা আমাৰ হিন্দু ধৰ্মৰ, আমাৰ জনজাতিয়ে হওক বা আমাৰ হিন্দু মানুহখিনি প্ৰায় সেইখিনি কৰিয়ে চলি আহিছে আৰু ভৱিষ্যতলৈ চলি থাকিব বুলি আমি ভাবিছোঁ। কৃষ্ণ। আমি এইখিনি এতিয়া মোৰ ফ্ৰেণ্ড হয় দুলু এৰাবাৰীৰ পৰা আহিছে, আৰু বাকীবিলাকে নাহিলে অসুখ হৈছে, বহুত বেয়া লাগিছে। আজি আমাৰ ন খাবলৈ ওলাইছোঁ, মানে এজনীয়ে ফ্ৰেণ্ড আহিলে আৰু গাঁৱৰ এইবিলাক আছে, ভণ্টি বোৱাৰী সকলো একেলগে আছে, জুই পুৱাই আছে, দেখিব। আমি ধুনীয়াকে আমি লালৰ সৈতে হাঁহ মাংস আছে ইয়াতে জহা কোমাৰ লগত এইটো খালো একেলগে ধুনীয়াকে। বস্তুটো আহি আছে বৰ্তমান, এতিয়া অহা নাই। আহিব দি আছো। ইমান ধুনীয়াকৈ ডাঙৰকৈ জুই জ্বলাইছো, মানে ৰাউণ্ড হৈ সকলোৱে জুই পুৱাই আছে। বহুত ভাল লাগিছে জুই পোৱা দেখি। ভাইটি আমাৰ ঘৰত আহি আজি নতুন ভাত খাই কেনেকুৱা লাগিছে? ঔটেঙা মাছ পিঠাগুড়ি খাই ভাল লাগিছেনে? আৰু ব্ৰইলাৰ মাংস, ফুলকবি, ওলকবি এই ভাজি চব্জি লাবৰা কেনেকুৱা লাগিছে খাই? এইফালে নাতি দুটা মানে খাই আছে, বহুত দুষ্ট নাতিকেইটা, মানে মদৰ লগত চাটনি খাই আছে। আৰু এইফালে ভাইটিজন খাই আছে, এইফালে আছে মোৰ মানুহজন হেডমাষ্টাৰ চাটনি খাই আছে। এইবিলাক দেখিব। তাৰপিছত এতিয়া ভাত খোৱা আৰম্ভ কৰিব অলপ পিছত। মোৰ ভাগিনবিলাক চাটনি খাই আছে মদৰ লগত। এইফালে ভাইটিজনে খাই আছে। এইফালে মোৰ বান্ধৱীবিলাকে আৰু নাতি, ইফালে বান্ধৱীৰ ছোৱালী, কি ধুনীয়াকৈ জুই পুৱাই আছে। আৰু এইজনী মোৰ বান্ধৱীজনী অসুখ হৈছিলে, মই বিয়া পোৱাৰ বাবে মানে একদম খুজুকি হৈ মোৰ ঘৰত পালে আহি এতিয়া মাত্ৰ আহি পাইছে। এইয়া চাওক এইফালে
ইমান ডাঙৰ কি মাছৰ পিছ গম পাইছে নে নাই শুকান মাছৰ পিচ। এয়া চব নখোৱাত আমি ভোকা মাছৰ পিছ খাইছো ইমান ডাঙৰ ডাঙৰ ধুনীয়া লাগে চিতল চিতল চাটনি দিলে না আমি ধুনীয়া লাগিছেনে দুলু বঢ়িয়া মুঠতে মিষ্টেক নকৰিবি এপিচ হ'লে পাব লাগিব মাছটো আমিতো ভাতটো খাইলৈকে আমি এতিয়া বিয়া আছো মানে ৰাইচ উল্লেখ লাগিলে আজি আমাৰ সন্ধিয়াতে নতুন ভাত খাওয়া ইমানতে সমাপ্ত হ'ল আৰু মোৰ ফ্ৰেণ্ডবিলাক গ'লে গুচি এইজনী ফ্ৰেণ্ড আছে এতিয়া যাবগৈ আৰু আজি ভিডিঅ'টো ইমানতে সৰুকৈ বনাই সমাপ্ত কৰিলোঁ আৰু নেক্সট ভিডিঅ'বোৰ আপোনালোকলৈ পুনৰ দেখুৱাই থাকিম চাই থাকিব চাই ভাল লাগিলে মোৰ ভিডিঅ'টোলৈ কমেণ্ট আৰু লাইক কৰিব আৰু মোৰে মোৰ চেনেলটোলৈ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ থেংক ইউ বাই বাই